নমস্কাৰ আপোনালোক সকলোকে মোৰ বিডি ক্ৰিয়েশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ গাহৰি মাংস। চাওকচোন ভিডিঅ'টো কেনে লাগে। মই গাহৰিখিনি ভালদৰে প্ৰথমতে বইল কৰি লৈছোঁ আৰু এতিয়া এয়া ডাঙৰ দুটা পিঁয়াজ আৰু 5টা আলু ভালদৰে চেলাই লৈছোঁ। নহৰু, আদা আৰু জলকীয়া লৈছোঁ। এইখিনি মই বুটি ল'ম পিছত। এয়া কেৰাহী এটা বহাই দিছোঁ। এতিয়া মই কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে তেল দিছোঁ। তেলখিনি গৰম হওঁতে মই ইয়াতে জিৰা অকণমান দিছোঁ আৰু পিঁয়াজ দি কেনে ভালদৰে ভাজি লৈছোঁ। এতিয়া গাহৰি মাংসখিনি দি দিছোঁ। দি ভালদৰে অকণমান টাইম ভাজি ল'ম। পাঁচ মিনিটমান ভজা হোৱাৰ পিছত ইয়াতে মই সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি দি দিম। এয়া সোৱাদ অনুসৰি মই নিমখ দিলোঁ। এতিয়া হালধি গুড়ি দিলোঁ। এইখিনি আকৌ 10 মিনিটমানৰ কাৰণে ভাজি ল'ম। এতিয়া ইয়াতে কাটি লোৱা আলুখিনি দি দিছোঁ। এইখিনি আকৌ ভালদৰে ভাজি ল'ম। এতিয়া মই মছলাখিনি যোগাৰ কৰিম। ইয়াতে আপোনাৰ ধনিয়া, কাশ্মীৰী মিৰ্চ, ৰেড চিলি, জিৰা পাউডাৰ, মিট মছলা, চিকেন মছলা, গৰম মছলা এইখিনি লৈ অকণমান সময়ৰ কাৰণে পানীত ভিজাই থৈছোঁ। আৰু বটি লোৱা নহৰু, আদা, জলকীয়া পেষ্টখিনি ইয়াতে দি দিছোঁ। এতিয়া আকৌ 10 মিনিটমানৰ কাৰণে ভাজি ল'ম। ভাজা হোৱাৰ পিছত মই ইয়াতে ভিজাই থোৱা মছলাৰ পানীখিনি দি দিছোঁ। এতিয়া 20 মিনিট বা 25 মিনিটৰ কাৰণে ভালদৰে ভাজি ল'ম। ভাজি হোৱাৰ পিছত ইয়াতে মই প্ৰয়োজন অনুসৰি পানী দি দিছোঁ। এতিয়া মই কাটি থৈ দিয়া ধনিয়াখিনি ইয়াতে দি দিম। মই বেছি পনীয়া নকৰোঁ, সেইকাৰণে পানী কমকৈ দিছোঁ। এতিয়া অকণমান সময় উতলিব দিছিলোঁ। এয়া চাওক মোৰ গ্ৰেভি হৈ গ'ল গাহৰি মাংসৰ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।